নমস্কাৰ সকলোকে মোৰ আজি মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি আছোঁ লাহন গাঁৱত, লখিমপুৰ জিলাৰ লাহন গাঁৱত। এয়া লাহন গাঁৱৰ মোৰ মা জন্ম হোৱা ঘৰখনত, এয়া মেইন গেটখন গ্ৰাম্যানুভূতিত তালৈ গৈছিলোঁ আৰু গৈ পিনে আৰু কিবা কিবি খোৱা ব্যৱস্থা কৰিছোঁ আৰু এয়া কফি খাই আছোঁ আমি, লগত 4জনমান গৈছিলোঁ আমি। তাৰপিছতে আমি ধুনীয়াকৈ চালোঁ কিবা আহোমৰ দিনৰ আগৰ কেনেধৰণে পৰ্যটনসমূহ সংৰক্ষণ কৰি ৰাখিছে পৰ্যটন বিভাগলৈ গ্ৰাম্যানুভূতিত তালৈ গৈছিলোঁ। এয়া গাড়ীখনত এটা লগো দেখিলোঁ গ্ৰাম্যানুভূতি, ঘৰৰ আগত ফটো মাৰিছে আৰু লগত যোৱা কেইজনে গ্ৰাম্যানুভূতি। ভাল লাগিল পৰিৱেশটো। এয়া চাৰিওফালে মানে একদম মনোমোহা পৰিৱেশ। এয়া দেখাইছোঁ আমি, এই টঙি ঘৰো আছে যাব পাৰি, ইফালে থকা খোৱা ব্যৱস্থাও আছে, গ'লোঁ ভাল লাগিল। এয়া ঘৰসমূহ দেখিছেনে পুখুৰী পাৰত, ইমান সুন্দৰ লাগিল পৰিৱেশটো, ভাল লাগিল বিয়লি ভাগৰ। আৰু ভিতৰত আমি এনেধৰণে আগৰ দিনৰ গৰু গাড়ীৰ চকা, হেংদাং কি ব্যৱহাৰ হৈছিল গোটেইখিনি ইয়াত বস্তু সংৰক্ষণ কৰি ৰাখিছে। আৰু বিশেষকৈ আজি মানে বিশেষ এটা দিন আছিলে, আজি বৰষাৰাণী বিষয়া উপস্থিত হ'ব সন্ধিয়া, কাৰণ আমি বিয়লি ভাগত গৈছিলোঁ কিন্তু আমি ৰৈ নাথাকিলোঁ। আৰু ইয়াত টঙি ঘৰো দেখাইছোঁ। বৰষাৰাণী বিষয়া আজি কিবা এটা শ্ব' কাৰণে আহিব গ্ৰাম্যানুভূতিলৈ, তাৰপৰা বোলো আমি দেৰি নকৰোঁ আৰু লগালগ আহিলোঁ। এয়া কিবা চৰাই বাঁহ মানে সজা আৰু তাৰপৰা পৰিৱেশবোৰ ভাল লাগিছে, কাৰণ আমি দেখাইছোঁ গছজোপাত কেনেধৰণে সংৰক্ষণ কৰি ৰাখিছে। তাৰপিছত এয়া দেখাইছোঁ চাৰিওফালে পৰিৱেশ, এয়া মানুহ আহি বহিব পাৰে এনে পুখুৰী পাৰত, নিজৰ ঘৰখনকে কিমান সুন্দৰকৈ সজাই ৰাখিছে। আৰু দেখাইছোঁ এয়া অতিথিসকল গ'লে এনেকৈ বহিব পাৰে। এয়া নাও এখনত জাল ৰাখিছে, মানে মাছমৰীয়া কেনেকুৱা হেৰি কৰে সেইখিনি পৰম্পৰাখিনি ধৰি ৰাখিছে। আৰু এয়া গ্ৰাম্যানুভূতিৰ ভিতৰৰ চোৱাৰ পৰিৱেশ, গছজোপা তলত ধুনীয়াকৈ ধৰক বহিব পাৰে। আৰু ভিতৰলৈ গ'লে এনেধৰণে দেখিব, এয়া খোৱা ব্যৱস্থা আছে ধুনীয়াকৈ, আৰু পৰিৱেশটো ভাল লাগিছে। কিন্তু তাৰপিছত দেখিলোঁ আমি এখন স্কুটাৰ, তাতে ডাইনিং টেবুলৰ নিচিনা ব্যৱহাৰ কৰি খাবলৈ দিছে। সেইটো এটা কিন্তু আমোদজনক বিষয়, ভাল লাগিছে কিন্তু পৰিৱেশটো। এয়া চাইকেল এখন দেখিলোঁ, আৰু চাৰিওকাষে মানে প্ৰাকৃতিক সৌন্দৰ্য, মনোমোহা দৃশ্য, একদম বুজাব নোৱাৰা অনুভৱ। এয়া দেখিছেই নহয়, মই দেখাইছোঁ অলপ মানে ইমান ভিডিঅ' কৰা নহ'লে আৰু এয়া আমি কফি খাব ওলালোঁ, আৰু কফি বোলো খাওঁ, আহিলোঁ যেতিয়া কিবা এটা খাই যাওঁ বোলো, লগালগ খালোঁ। আৰু মানে এইখন নাওখন দেখাইছোঁ, নাওখন মই অলপ আগত কৈছিলোঁৱেই, নাওখন চাই ভাল লাগিছে নাওখন। আৰু এই ঘৰটো পৰিৱেশ সুন্দৰ, এই বগৰীজোপা তলত ধুনীয়াকৈ এখন